হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ চেপ্টাৰটো হ'ব মাটি, যিটোৰ অনুশীলনী প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম। তোমালোকে লগত কিতাপখন ল'বা আৰু চাই যাবা। প্ৰথমৰটো আছে প্ৰশ্ন 1 আৰু 2ৰ অতি উপযোগী উত্তৰত চিন দিয়া। 1 নম্বৰ, শিলৰ টুকুৰাৰ উপৰি মাটিত থাকে ক বায়ু আৰু পানী, খ পানী আৰু উদ্ভিদ, গ খনিজ লৱণ, জৈৱিক পদাৰ্থ, বায়ু আৰু পানী, ঘ পানী, বায়ু আৰু উদ্ভিদ। উত্তৰটো হ'ব গ খনিজ লৱণ, জৈৱিক পদাৰ্থ, বায়ু আৰু পানী। 2 নম্বৰ, পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ'ল বালিচহীয়া মাটিৰ, আলতীয়া মাটিত, দুমোজা মাটিৰ, বালি আৰু জৈৱিক সাৰ থকা মাটিৰ। উত্তৰটো হ'ব খ আলতীয়া মাটিত। 3 নম্বৰ, স্তম্ভ 1ৰ লগত স্তম্ভ 2 মিলোৱা। স্তম্ভ 1 স্তম্ভ 2, মই উত্তৰটো কৈ গৈছোঁ। ক জীৱৰ বাসস্থান হ'ল সকলো প্ৰকাৰৰ মাটি। মাটিৰ উপৰিভাগ ডাঠ ৰঙৰ, বালিচহীয়া মাটি ডাঙৰ কণিকা, মাটিৰ মধ্যতৰপ কম পৰিমাণৰ হিউমাছ, আলতীয়া মাটি সৰু কণিকা আৰু টানকৈ বন্ধা। 4 নম্বৰ প্ৰশ্ন, মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰা। উত্তৰ, মাটি গঠন হয় শিলৰ পৰা। শিলৰ ওপৰত হোৱা বতাহ, বৰষুণৰ পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত নানা ধৰণৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হয়। ভৌতিক আৰু ৰাসায়নিক ক্ৰিয়াৰ ফলত শিলৰ বিচূৰ্ণ ভৱন হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰালৈ পৰিৱৰ্তন হয় আৰু এইবোৰৰ পৰাই মাটিৰ উৎপন্ন হয়। 5 নম্বৰ, আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী। উত্তৰ, আলতীয়া মাটিৰ বৈশিষ্ট্য। 1 নম্বৰ, আলতীয়া মাটিৰ পানী ধাৰণ ক্ষমতা বেছি। 2 নম্বৰ, আলতীয়া মাটিত হিউমাছ থাকে, জৈৱিক পদাৰ্থ বেছি থাকে। 3 নম্বৰ, এই মাটিৰ উৰ্বৰতা বেছি, খনিজ লৱণৰ পৰিমাণ বেছি থাকে। 4 নম্বৰ, বহুতো শস্যৰ উৎপাদন আলতীয়া মাটিত বেছি হয়, সেয়েহে আলতীয়া মাটি শস্যৰ কাৰণে উপযোগী। 6 নম্বৰ, আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰৰ তালিকা এখন কৰা। উত্তৰ, আলতীয়া মাটি, বালিচহীয়া মাটি। 1 নম্বৰ, আলতীয়া মাটিত মিহি কণিকাৰ পৰিমাণ বেছি থাকে আৰু ডাঙৰ কণিকা কম পৰিমাণে থাকে। বালিচহীয়া মাটিত ডাঙৰ কণিকাৰ পৰিমাণ মিহি কণিকাতকৈ বেছি থাকে। 2 নম্বৰ, পানী ধাৰণ ক্ষমতা বেছি, পানী ধাৰণ ক্ষমতা কম। 3 নম্বৰ, পানী সহজে এৰি দিব নোৱাৰে, পানী সহজে এৰি দিব পাৰে। 4 নম্বৰ, বায়ু কমকৈ ধৰি ৰাখে, অধিক বায়ু ধৰি ৰাখিব কম পাৰে। 5 নম্বৰ, এই মাটি গধুৰ বাবে বেছিকৈ পানী ধৰি ৰাখে, এই মাটি পাতল যিহেতু কম পৰিমাণে পানী ধৰি ৰাখে। 6 নম্বৰ, শস্যজাতীয় খাদ্য যেনে ঘেঁহু, বুট, মগু, মাটিমাহৰ বৃদ্ধিৰ বাবে উপযোগী। কপাহৰ বাবে বালিচহীয়া মাটি উপযোগী। নেক্সট 7 নম্বৰ, মাটিৰ পাৰ্শ্বচিত্ৰ আঁকা আৰু বিভিন্ন স্তৰবোৰ চিহ্নিত কৰা। এইটো উত্তৰটো তোমালোকে চিত্ৰটো তোমালোকৰ কিতাপৰ পৰা চাই অংকন কৰি দিবা। নেক্সট 8 নম্বৰ, ৰাজিয়াই পানীৰ অন্তঃস্ৰৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল। তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে 200 মিলিলিটাৰ পানী অন্তঃস্ৰৱণ হ'বলৈ 40 মিনিট সময় লাগিছিল। পানীৰ অন্তঃস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰা। উত্তৰ, তলৰ সূত্ৰটো অন্তঃস্ৰৱণৰ হাৰ নিৰ্ণয় কৰাত ব্যৱহাৰ কৰা হয়। পানীৰ অন্তঃস্ৰৱণৰ হাৰ = পানীৰ পৰিমাণ / অন্তঃস্ৰৱণৰ সময়। নমুনাটোত পানীৰ পৰিমাণ 200 মিলিলিটাৰ, অন্তঃস্ৰৱণৰ সময় 40 মিনিট, এতেকে পানীৰ অন্তঃস্ৰৱণৰ হাৰ হ'ব 200 মিলিলিটাৰ / 40 40 মিনিট = 5 মিলিলিটাৰ পাৰ মিনিট। নেক্সট 9 নম্বৰ, মাটিৰ প্ৰদূষণ আৰু মাটিৰ খহনীয়া কিদৰে ৰোধ কৰিব পাৰি ব্যাখ্যা কৰা। উত্তৰ, মাটিৰ প্ৰদূষণ ৰোধৰ উপায়। 1 নম্বৰ, ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱ সাৰ, পচন সাৰ ব্যৱহাৰ অধিক কৰিব লাগে।
কীট-পতংগ নিবাৰণৰ বাবে জৈৱ প্ৰযুক্তিৰ শেহতীয়া কৌশলসমূহৰ প্ৰয়োগৰ দ্বাৰা মাটিৰ প্ৰদূষণ ৰোধ কৰিব পাৰি। মাটিৰ খহনীয়া ৰোধৰ উপায়: গছ কটা আৰু বনাঞ্চল ধ্বংস কৰাটো বন্ধ কৰিব লাগে। সেউজাঞ্চল বৃদ্ধিত গুৰুত্ব দিব লাগে। বৃক্ষ ৰোপণৰ দ্বাৰা মাটিৰ খহনীয়া ৰোধ কৰিব পাৰি। নেক্সট 10 নম্বৰ, তলত দিয়া শব্দ শৃংখলটো উল্লেখিত ইংগিতৰ সহায়ত সমাধান কৰা। এইটো তোমালোকে নিজেই কৰিবা, তথাপিও মই কৈ দিছোঁ। 1 নম্বৰটো হ'ব দুমোজা মাটি, 2 নম্বৰ হিউমাছ, 3 নম্বৰ কোমল, 4 নম্বৰ পথালিকৈ মধ্য তৰপ, 5 নম্বৰটো হ'ব পলস, 6 নম্বৰটো পথালিকৈ হ'ব মেল।